এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে মাঘ বিহুৰ দুমাহী আৰু আজি ভিডিঅ'টো ইমানৰ পৰাই আৰম্ভ কৰিছোঁ। আমি ৰেডি হৈ আহিছোঁ আৰু এতিয়া যাম বইল আলু খাবৰ কাৰণে। এইকেইটা মলু আলু, কাঠ আলু, খাচীয়া আলু, গৰীয়া আলু, বগা গৰীয়া আলু, মিঠা আলু, এইকেইটা মোৱা আলু, এইকেইটা হ'ল মোৱা আলু। আজি যিহেতু দুমাহী হয়, দুমাহীৰ দিনা ৰাতিপুৱা সকলোবিধৰ আলু এনেদৰে বইল কৰি খাব লাগে বুলি কোৱা হয়। সেইবাবে সকলোবিধৰে আলু বইল কৰা হৈছে। মেজি তলত খোৱা হয়, কিন্তু মেজি পতা নহ'ল যিহেতু এনেদৰে বইল কৰি দুমাহীৰ দিনা আমাৰ প্ৰসাদ দিয়া হয় আৰু সেইফালে মায়ে প্ৰসাদ দিয়াই আছে। গৰম পানী দিছে যিহেতু ঠাণ্ডা হয় আৰু সোনকালে কোমল হ'বৰ কাৰণে দিছে গৰম পানী। বনাব লৈছোঁ চাহ আৰু এক চাইডে চাহ বহাই দিছোঁ, এক চাইডে বনাইছোঁ পিঠা গৰম কৰি আছোঁ। আপোনালোকক দুদিনমান আগতে দেখাইছিলোঁ যে ঘৰতে গাখীৰখিনি দৈৰ কাৰণে ৰাখিছোঁ বুলি। এইখিনি এতিয়া 4-5 দিনমান এনেদৰে ৰাখিলোঁ, অলপ দি আৰু এতিয়া সম্পূৰ্ণ দৈ হৈ গ'ল আৰু দৈখিনি খুব ধুনীয়া হৈছে। হয়তো জাৰ্চি গৰুৰ কাৰণে হ'ব পাৰে গাখীৰখিনি আৰু খাবলৈও খুব ধুনীয়া হৈছিলে। লাল চাহ এইবাৰ বিহু আয়োজন ইমানেই আছিলে, কাৰণ মই বৰ বেছি এবাৰ কৰা নাই। আৰু ইফালে লাল চাহ, জলপান আৰু পিঠা ইমানেই। বিহুৰ জলপানখিনি ৰেডি হৈ গ'ল এতিয়া আৰু এইখিনি যাওঁ এতিয়া মানুহজনক দিবলৈ। ভাতখিনি ভিজাই ৰখা হৈছিলে, সময় বহুত দেৰি হ'ল বাৰু, দিবলৈ হৈ গ'ল। এইখিনি ধুই কৰি ৰেডি কৰি ল'ম। মগুখিনি ভালদৰে চাফ কৰি ধুই ল'লোঁ আৰু এতিয়া এইখিনি গোখাই ঘৰলৈ। এতিয়া বনাবলৈ লৈছোঁ লোকেল চিকেন। ইয়াত ঘৰৰে মুৰ্গী হয়, ইয়াত কাটি মেলি ৰখাই থোৱা আছে আৰু ইয়াৰ বাবে লৈছোঁ 1.5টা পিঁয়াজ সৰুকৈ কাটি লৈছোঁ, আদা নহৰু পেষ্ট অকণমান জিৰাই লৈছোঁ, 2টা জলকীয়া কাটি লোৱা হৈছে আৰু ধৰি লওক আজি একেবাৰে সাধাৰণভাৱে বনাম চিকেন। কেনেকৈনো বনাম চাই থাকক ভিডিঅ'টো। কেৰাহী গৰম হৈ আহিছে, ইয়াত প্ৰয়োজন অনুসৰি তেল দিছোঁ। পিঁয়াজ দিম আধাখিনি আৰু আধাখিনি দেৰিকৈ দিম। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে লৰাই ভাজি ল'ম। পিঁয়াজখিনি ৰঙচুৱা হৈ আহিছে আৰু ইয়াৰ লগতে মাংসখিনি দি দিম। নিমখ হালধি জোখমতে দি লৈছোঁ আৰু এইখিনি ভালদৰে লৰাই 5 মিনিট যিখিনি পিঁয়াজ ৰাখি থৈছিলোঁ সেইখিনি লগতে দিলোঁ।
লগতে জলকীয়া, ডাঙৰ আলু এটা কাটি দি দিছোঁ আৰু আদা নহৰু পেষ্ট কৰি যিখিনি ৰাখিছিলোঁ লাষ্টটো কৰি দিছোঁ। এইখিনি দি এতিয়া ভালদৰে ভাজি ল'ম। এইখিনি মই 5-6 মিনিটমান এনেদৰে লৰাই ভাজি লৈছোঁ ভালদৰে আৰু পানী দিব পৰা হৈ গ'ল। ইয়াত দিম এতিয়া পানী। গৰম পানী কৰি ৰাখিছোঁ, ঠাণ্ডা পানী দিলে যিহেতু টেষ্টটো নাইকিয়া নিচিনা হৈ যায়, সেইকাৰণে কমকৈ দিম। প্ৰথমতে অলপমান দি ভালদৰে লৰাই লওঁ। পানীখিনি দি দিছোঁ। লোকেল চিকেনত সদায় সৰহকৈ পানী দি উতলাই যেতিয়া পানীটো কম কৰি দিয়া হয় তেতিয়াহে খাবলৈ ভাল লাগে। মাংসৰ পৰা যেতিয়া ধুনীয়া এটা সোৱাদ ওলাই ন, সেইটো খাই ভাল লাগে জোলটো বেছি। আৰু লোকেল চিকেনত সদায় জোল খায়েই ভাল লাগে। পানী সৰহকৈ দি দিছোঁ, কিন্তু এইখিনি মই শুকুৱাম, তলিবলৈ দিওঁ ভালদৰে। মাংসখিনি এইফালে পানীখিনি শুকাই বহুতখিনি নাইকিয়া হৈ গ'ল। আৰু ইয়াৰ মছলা হিচাপে একেবাৰে অকণমান লৈছোঁ, ধনিয়া লৈছোঁ, জিৰা লৈছোঁ, ৰেড চিলি লৈছোঁ আৰু অকণমান মিট মছলা লৈছোঁ আৰু জালুকৰ গুড়ি অকণমান লৈছোঁ। একেবাৰে কম পৰিমাণে মছলা লৈছোঁ আৰু ইয়াত অকণমান পানী দিছোঁ। ভালদৰে মিক্স কৰি অকণমান কুহুমীয়া নমাই ৰাখিম। আজি বনোৱাৰ পৰা ইমানেই আছিলে। একেবাৰে সাধাৰণভাৱে কেনেকৈ লোকেল চিকেন বনাব পাৰি তাকেই দেখালোঁ আৰু যিখিনি পাৰিছোঁ ভিডিঅ' কৰি ৰাখিছোঁ। দিনত যিহেতু নিৰামিষ আছিলে